ভেকচিনৰ ছাইড এফেক্টৰ পৰা মানুহ ব্লাড ক্লটিং হৈ পেলাই মৰিছে। ইণ্ডিয়াত ইমান ভেকচিন নাইকিয়া যে চবকে ভেকচিন দিব পাৰি। কি সঁচা আৰু কি মিছা আজি এই ভিডিঅ'টোত আমি চব গম পাই যাম। ৰিচেণ্টলি যেতিয়া গভৰ্ণমেণ্টে ক'লে যে 1 মে'ৰ পৰা 18 বছৰৰ ওপৰত চবকে ভেকচিন দিব, তেতিয়া মই মোৰ এজন ফ্ৰেণ্ডক সুধিলোঁ যে তই ভেকচিন ল'বিনে? দেন সি যি উত্তৰ দিলে সেইটো শুনি মই আচৰিত। মই ভাবিবলৈ বাধ্য হ'লোঁ যে সি এইটো কেনেকৈ ক'ব পাৰে। সি ক'লে যে মইতো ভেকচিন কেতিয়াও নলগাওঁ আৰু কাকো ছাজেষ্ট নকৰোঁ ভেকচিন লগাবলৈ। তে মই সুধিলোঁ যে এইটো কিয়? সি ক'লে যে মই নিউজত শুনিছোঁ যে এই ভেকচিনৰ বহুত ছাইড এফেক্ট আছে, মানুহ মৰি আছে ভেকচিন লগাই, চ' মোৰ মৰিবলৈ মন নাই, চ' মই ভেকচিন নলগাওঁ। দেন মই ভাবিলোঁ যে ই অকল এনেকুৱা মানুহ হ'ব চাগে যোনে এইটো ভাবে। দেন মই যেতিয়া ডিস্কভাৰ কৰিলোঁ যে ওচৰত বেলেগক সুধি পেলাই যে সিহঁতৰ থট প্ৰচেছ একেই, চবেই এইটোৱে ভাবি আছে যে ভেকচিনৰ পৰা ছাইড এফেক্ট হৈ আছে, ভেকচিনৰ পৰা মানুহ মৰি আছে। কি সঁচা আৰু কি মিছা আজি আমি এই ভিডিঅ'টোত চেষ্টা কৰিম জানিবলৈ। প্ৰথমতে আপোনালোকে চাওক যে য'ত আজি ইণ্ডিয়াত প্ৰত্যেক দিনা 2 লাখতকৈ ওপৰত কেছ আহিছে কৰোণাৰ, আৰু তাত কিছুমানে কৈ আছে যে আমি ভেকচিন নলগাওঁ। কিমান মানুহৰ একচুৱেলি ভেকচিনৰ প্ৰয়োজন এইটো চাওঁ। 135 কোটিতকৈ বেছি মানুহ আমাৰ ইণ্ডিয়াত আছে, আৰু 30 কোটি এনেকুৱা মানুহ যাৰ কমৰ্বিডিটি চিকাৰ হয়, মানে তাৰ আগৰ পৰাই কিবা না কিবা বেমাৰ আছে। চ' সিহঁতৰ ভেকচিন লোৱা চবতকৈ বেছি ইম্পৰ্টেণ্ট। যেতিয়া আমি ভেকচিনৰ কথা কওঁ, ইণ্ডিয়াৰ ভিতৰত কোভিচিল্ড আৰু ছেকেণ্ড নম্বৰত কোভেক্সিন আছে। যদি ইণ্টাৰনেশ্যনেলৰ কথা কওঁতে ইণ্টাৰনেশ্যনেলত ফাইজাৰ নামৰ ভেকচিন চলি আছে। অলৰেডি কোভিচিল্ড 100তকৈ বেছি কাণ্ট্ৰিত আছে, কিন্তু ইণ্ডিয়াত মাত্ৰ 2টাই ভেকচিন এপ্ৰুভেল পাইছে, ডেট ইজ কোভিচিল্ড আৰু কোভেক্সিন। এতিয়া কোভিচিল্ড কোনে বনাইছে? কোভিচিল্ড বনাইছে অক্সফৰ্ড এণ্ড এষ্ট্ৰাজেনিকাই মিলি। আৰু কোভেক্সিন কোনে বনাইছে? কোভেক্সিন আমাৰ ইণ্ডিয়ান ইনভেনশ্যন হয়, ভাৰত বায়'টেকে বনাইছে। এতিয়া 2টা ভেকচিন যি ইণ্ডিয়াত চলি আছে, তাৰ ছাইড এফেক্ট কি হয় এইটো আমি পিছত চাম। প্ৰথমতে তাৰ আমি এফেক্টিভনেছটো চাই লওঁ। যি কোভিচিল্ড হয়, আপুনি কোভিচিল্ড লগাওক বা কোভেক্সিন লগাওক, 2টাৰে আপোনাৰ 2টা ড'জ ল'ব লাগিব। আৰু 2টাৰ যোনটো গেপ মাজত থাকে টাইম পিৰিয়ড, ইট ইজ 4 to 6 উইক। কোভিচিল্ডৰ আপোনাৰ 6 to 8 উইক গেপ থাকে, বাট কোভেক্সিনৰ আপোনাৰ 4 to 6 উইক থাকিলেই হৈ যায়। এতিয়া যেতিয়া আপুনি ভেকচিন লগায়, ছাইড এফেক্ট কি হয় সেইটো পিছৰ কথা, বাট আপোনাৰ হস্পিটেল যোৱাৰ চান্স 0 আৰু মৰাৰ চান্স কিমান? ছাইড এফেক্টৰ পৰা নহয়, কৰোণাৰ পৰা, ডেট ইজ 0। এই যি ভেকচিন সেইটো 100% এফেক্টিভ নহয়, কিন্তু আপোনাক 94%লৈকে বচাই ল'ব কৰোণা ভাইৰাছৰ পৰা। আপোনাক ইমিউনিটি বুষ্ট আপ কৰে, 94% চান্স আছে যে আপুনি কৰোণা আপোনাৰ নহয়, মানে 100টাৰ পৰা 94% মানুহৰ নহয়। যদি হৈও যায় তে ইমান চিৰিয়াছ নহয় যে আপুনি হস্পিটেল যাব লগা হয়। ডেট মিনছ ভেকচিন এফেক্টিভ হয় যদি আপুনি 2টা ড'জ লৈ লয়, তে 95% আপোনাক ছেভ কৰিব। আৰু যদি ছাইড এফেক্টৰ কথা কওঁ, তে কোভেক্সিন যোনটো আমাৰ ইণ্ডিয়াত বনোৱা হৈছে তাৰ এতিয়ালৈকে একো ছাইড এফেক্ট নাইকিয়া, একো ছাইড এফেক্ট দেখা পোৱা নাই। বাট যোনটো কোভিচিল্ডত ইণ্ডিয়াত একো ছাইড এফেক্ট নাই, বাট ইণ্ডিয়াৰ বাহিৰত ডেফিনেটলি আছে। কি ছাইড এফেক্ট আছে সেইটো মই কৈ আছোঁ আপোনালোকক। বাট তাৰ আগত মই এইটো কৈ দিওঁ যে ছাইড এফেক্ট ইয়াত মই এইটো মিন কৰা নাইকিয়া যে জ্বৰ বা বমি বা পেটৰ বিষ এইবোৰ কথা মই কোৱা নাইকিয়া। মই ডাঙৰ ছাইড এফেক্টৰ কথা কৈছোঁ যে যি মানুহে কোভিচিল্ড লগাইছে, তে কি দেখা গ'ল যে মানুহৰ ব্লাড ক্লটিং হ'ল। যেতিয়া ব্লাড ক্লটিং হয়, ব্লাড ক্লটিং কিমান এটা ডাঙৰ মেজৰ প্ৰব্লেম, চিৰিয়াছ প্ৰব্লেম। যদি গেপ হ'বলৈ ষ্টাৰ্ট হৈ যায়গৈ, দেন ব্ৰেইন হেমেৰেজ হ'ব পাৰে ব্ৰেইনত হ'লে, আৰু সেইটো একজেক্টলি হ'ল। এতিয়া চবতকৈ প্ৰথমতে কেছ আহিছে ক'ত? সেইটো হৈছে আপোনাৰ নৰৱে। দেখা গ'ল যে 4টা মানুহৰ ব্লাড ক্লটিং হ'ল আৰু তাৰে 2টাৰ ব্ৰেইন হেমেজ হৈ পেলাই মৰি থাকিলে। যেতিয়া সিহঁত 2টা মৰি থাকিলে, তাৰপিছত বহুত বেলেগ বেলেগ দেশে যেনে ডেনমাৰ্ক হৈ গ'ল, নৰৱে হৈ গ'লগৈ, ইনফেক্ট কেনেডা, ফ্ৰান্সে, এই যি কোভিচিল্ড যোনটো ইণ্ডিয়াত মেক্সিমামে লগাই আছে সেইটো টেম্পৰাৰীলি বেন কৰি দিলে। আৰু তাৰপিছত কি হ'ল, বয়স ডিচাইড কৰি পেলাই ভেকচিন দিবলৈ ষ্টাৰ্ট কৰিলে। ইট ইজ জাষ্ট 60 বছৰৰ ওপৰত মানুহকহে ভেকচিন লগাব। যেনেকৈ বেলজিয়ামেও ক'লে যে মই 56 ইয়াৰ্ছৰ ওপৰতহে ভেকচিন লগাবলৈ দিম। দেন কেনেডাই ক'লে যে আমি 55ৰ ওপৰত যদি মানুহ আহে তেতিয়াহে ভেকচিন লগাবলৈ দিম, নহ'বা আমি নিদিওঁ। দেন অষ্ট্ৰেলিয়াও ক'লে যে আমিও যদি 50 বছৰৰ ওপৰত পেচেণ্ট আহে তেতিয়াহে আমি ভেকচিন লগাবলৈ দিম।
আমাৰ ইণ্ডিয়াও ইণ্টেলিজেণ্ট হয়, ইণ্ডিয়াও ক'লে যে আমাৰ 45 ইয়াৰ্ছৰ ওপৰত হ'লেহে ভেকচিন লগাবলৈ দিম, বিকজ যোনটো ডাঙৰ এজ হয় সিহঁতৰ ব্লাড ক্লটিং নহয়। এতিয়া যি মানুহে আমাক ভয় খুৱাই আছে যে ছাইড এফেক্ট হ'ব, সেইটো আমাৰ কাৰণে নহয়। বাট এইটো কথা এতিয়া গভৰ্ণমেণ্টে যেতিয়া ক'লে যে 18 বছৰৰ ওপৰত চবকে ভেকচিন দিব, এইটো এটা কথা আহি গ'ল, যদি আমাক কোভিচিল্ড লগায় তেতিয়া আমাৰ ছাইড এফেক্ট হ'ব পাৰে নেকি, ইট মিনছ আমাৰ ব্লাড ক্লটিং হ'ব পাৰে নেকি, এতিয়া আমি সেইটো চাই লওঁগৈ যে আমাৰ হ'ব পাৰে নে নোৱাৰে। যিহেতু আপুনি গম নাপায় যে আপোনাক কোভিচিল্ড লগাব নে কোভেক্সিন লগাব, চ' আপুনি ক'ব নোৱাৰে যে আপোনাৰ ব্লাড ক্লটিং হোৱাৰ চান্স কিমান আছে বা কিমান নাইকিয়া। এতিয়া যোনটো ইউৰোপিয়ান মেডিচিন এজেঞ্চি হয়, সিহঁতে ৰিচাৰ্চ কৰি কৈছে যে 1 লাখৰ ভিতৰত মাত্ৰ এটাৰহে ব্লাড ক্লটিং হ'ব পাৰে। আৰু ব্ৰিটেইনৰ মতে যোনে কোভিচিল্ড বনাইছে সিহঁতৰ মতে কি হৈছে 2.5 লাখৰ পৰা মাত্ৰ এটা মানুহৰ ব্লাড ক্লটিং হ'ব পাৰে। আৰু কৰোণা ভাইৰাছ হোৱাৰ চান্স কিমান, তাতকৈ বহুত বেছি, ৰাইট? চ' তাতকৈ বেছি যদি মই আপোনাক কওঁ যে আপুনি যদি গাড়ী লৈ ওলায় বা বাইক লৈ ওলায় ৰাস্তাত, তাৰ চান্সেছ তাতকৈ বেছি, মৰা চান্স তাতকৈ বেছি এক্সিডেণ্ট হোৱা, দেট ইজ 1 out of 500, যে 500টা মানুহৰ ভিতৰত এটা মানুহৰ এক্সিডেণ্ট হয়েই। চ' আপুনি চাওক যে যোনটো কোভিচিল্ড ভেকচিন হয় তাৰ যোনটো ছাইড এফেক্ট হয় তাৰ চান্সেছ কিমান কম। এতিয়া যি মানুহে আপোনাক ভয় খুৱাই আছে বা যি মানুহে ভাবি আছে যে কৰোণা ভেকচিনৰ পৰা আমাৰ ছাইড এফেক্ট হ'ব পাৰে, সিহঁতক বুজাওক যে এনেকুৱা একো নাইকিয়া, লাগিলে আপুনি এইটো ভিডিঅ' শ্বেয়াৰ কৰিব পাৰে, সিহঁতক কওক যে ভেকচিনৰ ছাইড এফেক্ট বহুত কম, নাই বুলি ক'ব পাৰে, বিকজ ভাৰতে আমাক মেবি 18 বছৰ ওপৰ বয়সৰ আমাৰ কোভেক্সিন লগাব পাৰে। কোভেক্সিনৰতো এতিয়ালৈকে একো ছাইড এফেক্ট নাইকিয়া, কোভিচিল্ডৰহে আছে। চ' কোভেক্সিন লগালেতো আমাৰ একো প্ৰব্লেমেই নাইকিয়া, কোভেক্সিন লগাব পাৰে। চ' সেইটো কাৰণে এইটো ইনফৰ্মেশ্যন যিমান শ্বেয়াৰ কৰিব পাৰে সিমান শ্বেয়াৰ কৰক। এতিয়া আজিৰ দিনৰ ভিতৰত ভাৰতত যি ভেকচিন বনাই আছে, সেইটো কোভিচিল্ড যোনটো বনাই আছে সেইটো অক্সফৰ্ডৰ পৰা আহিছে, বাট ইণ্ডিয়াত মেনুফেকচাৰ কৰিছে এতিয়া, ডেট ইজ চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া বেছড হয়। বাট প্ৰব্লেমটো কি যে 50% যি মেনুফেকচাৰ হয় সেইটো আমি এক্সপৰ্ট কৰিব লাগিব বাহিৰত, ডেট ইজ কম্পালচৰি আমি এক্সপৰ্ট কৰিবই লাগিব। আৰু যি আমাৰ কোভেক্সিন হয়, যি ভাৰত মেনুফেকচাৰে বনাই আছে, আজি দুয়োটাই কোম্পানী যদি মিলিও ভেকচিন বনায়, ভালকৈ বুজক এইটো বস্তু, যদি দুয়োটা কোম্পানীও যদি মিলি বনায়, সিহঁতৰ প্ৰডাকশ্যন কেপাচিটি হয় মাত্ৰ 25 লাখ পাৰ ডে, 25 লাখ পাৰ ডে। আৰু যদি আমি তাৰ 4 গুণো বেছি কৰি দিওঁ, ডেট ইজ 1 কোটি ভেকচিন বনাব পাৰে, 1 কৰোৰ ভেকচিন বনাব পাৰে। যদি 1 কৰোৰ যদি ভেকচিন বনায়, তেন্তে আমাক 135 দিন লাগি যাব গোটেই ইণ্ডিয়াক ভেকচিন দিবলৈ, ডেট ইজ 4 to 5 মাহ ভিতৰত। এতিয়া ভাবকচোন যে 4 to 5 মাহ লাগি যাব গোটেই ইণ্ডিয়াক যদি ভেকচিন লগাবলৈ হয়, তেতিয়ালৈকে আমাৰ কৰোণা ভাইৰাছ কিমান বাঢ়ি যাবগৈ, বিকজ তাৰ নতুন নতুন ভেৰিয়েণ্ট এভৰিডে আহি আছে, নতুন নতুন কেছেছ আহি আছে ভেকচিন। 2 লাখতকৈ বেছি মানুহৰ আপোনাৰ কৰোণা হৈছে প্ৰত্যেক দিনে, কিন্তু 2 লাখ মানুহ আমি কেতিয়া ক'ব পাৰোঁ, যেতিয়া যোনে টেষ্ট কৰি আছে, যোনে অলৰেডি টেষ্ট কৰা নাই, যাৰ ঘৰত বেমাৰ হৈ আছে, যোনে হোম কোৱাৰেণ্টাইনত আছে, ধৰি লওক কাৰোবাৰ জ্বৰ হৈছে, সিহঁতে গম পাইছে যে এইটো কৰোণাই হয়, সিহঁতে ঘৰত আছে, সিহঁততো কৰোণা হৈছে না। চ' এনেকৈ কিমান বাঢ়ি আছে, চ' আমি ক'ব নোৱাৰোঁ যে কাৰ কিমান কৰোণা হৈ আছে। চ' ভালকৈ থাকক ঘৰত, যিমান পাৰে ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰক, পাৰিলে ভেকচিন যদি পাই আছে লগাওক গৈ, ইফ পচিবল, বাট কিমান পচিবল সেইটো ময়ো নাজানো। আৰু পাৰিলে এই ভিডিঅ'টো আপোনালোক মানুহক শ্বেয়াৰ কৰক, যে মানুহে গম পায় যে ভেকচিন লগোৱা কিমান ইম্পৰ্টেণ্ট। আৰু যদি আপুনি চেনেলটোত প্ৰথম আহিছে দেন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, ন'টিফিকেশ্যন বেলটো ক্লিক কৰি দিব, যাতে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' আপুনি মিছ নকৰে। এণ্ড I will see you in the next video. Till the time, be safe and make your surroundings